हेलो एभ्रिवान मैं बिस्मिताই আপোনালোক সকলোকে নতুন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিলৈ আহিছো নৰসিংহৰ লগত ৰৌ মাছৰ জোলৰ এটা ৰেচিপিটোৰ কাৰণে প্ৰথমে এয়া মই এক মুঠিমান জোখত নৰসিংহ চিঙি লৈছো তাৰ পিছতে এইখিনি মই ভালকৈ ধুই এতিয়া মিক্সিৰ জাৰত দি ললো যেহেতুকে মই এইখিনি পেষ্ট বনাই লম আৰু লগতে এটা সৰু সৰুকৈ বিলাহীও কাটি পেলাই মই দি দিছো বিলাহীটো লগতে দি দিছো আৰু এয়া পেষ্ট বনাই ললো তাৰ পিছত মই বাকিখিনি বস্তু ৰেডি কৰি ললো মাছ নহৰু আদা জলকীয়া জালুকৰ গুৰি অলপ গৰম মছলা আৰু সৰু সৰুকৈ পিয়াজ মই কাটি ললো তাৰ পিছতে এয়া এতিয়া কেৰাহী গৰম হলত অলপমান তেল দিছো তাৰপা এয়া এতিয়া ইয়াতে মাছ দি দিম মাছখিনি ধুনীয়াকৈ মই ভাজি লম এতিয়া পুৰা ৰঙা নোহোৱালৈকে মাছখিনি মই ভাজি থাকিম এতিয়া তো এয়া এতিয়া মোৰ মাছ ভাজা ৰেডি হৈ গ'ল মই এটা বাউলত মাছখিনি উঠাই লৈছো পুৰা ৰঙা কৰি মই মাছখিনি ভাজি লৈছো তাৰ পিছতে মই এতিয়া আঞ্জাখনৰ যোগাৰ কৰিম তো ৰৈ যোৱা তেলখিনিতে মই সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি দি এতিয়া পুৰা ভাজি লম আৰু মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছো মিডিয়াম ফ্লেমতে ভাজিব লাগে বহুত হাই ফ্লেম হ'লেও বেয়া জ্বলি যাব পুৰা আৰু লো হ'লেও বেয়া হয় মিডিয়াম ফ্লেমতে মই ধুনীয়াকৈ ভাজি লৈছো তাৰ পিছতে এয়া নহৰু আদাৰ পেষ্ট আৰু জলকীয়া দুটা গোটা জলকীয়া দুটা দি দিছো মই বেছি জ্বলা নাখাওঁ সেইকাৰণে মই জলকীয়া কেইটা গোটা কৰিয়ে দিছো তাৰ পিছতে এতিয়া মই এইখিনি 2 মিনিট মান ভজাৰ পিছত বাকিখিনি মছলা আৰু নিমখ হালধিখিনি এড কৰি লম তো এতিয়া মোৰ ভাজা হৈ গ'ল তো ভাজা হোৱাৰ পিছত মই এতিয়া নিমখ আৰু হালধিখিনি এড কৰি দিছো ইয়াতে তো এইখিনি দিয়াৰ পিছতে মই এতিয়া মছলা আৰু জালুকৰ গুৰিখিনি দি দিম দি পেলাই 1 মিনিট বা 2 মিনিট মান ভাজিম আৰু এয়া গৰম মছলা আৰু জালুকৰ গুৰিখিনি দি পেলাই ধুনীয়াকৈ এতিয়া মই ভাজি থাকিম 2 মিনিট মান লৰাই এনেকৈ ভাজিম তাৰ পিছতে মই এটা আলু বইল কৰি লৈছিলো আলুটো দি দিছো আলুটো ভাঙি পেলাই এইখিনি ধুনীয়াকৈ অলপ টাইম ভাজিম ভাজি পেলাই তাৰ পিছতে মই এতিয়া নৰসিংহ আৰু বিলাহীৰ পেষ্টখিনি দি দিম তো আপোনালোকে ৰেচিপিটো জানিবৰ কাৰণে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই তেতিয়াহে জানিব মইনো কেনেকৈ বনাওঁ আৰু যদি ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব তো এয়া বিলাহী আৰু নৰসিংহৰ পেষ্টখিনিও মই দি দিলোঁ তো দি পেলাই এতিয়া অলপ টাইম ভাজাৰ পিছতে মই এতিয়া ইয়াতে জোখমতে পানী দি দিম আমি বেছি মানুহ নহয় 3 জনৰ কাৰণে বনাইছোঁ সেইকাৰণে মই বেছি পানী দিয়া নাই বেছি মানে ডাঠকৈ ৰাখিছোঁ অলপ কিছুমানে পাতলকৈও ভাল পায় আৰু ডাঠকৈও ভাল পায় সেইটো নিজৰ জোখমতে আপোনালোকে দি ল'ব আৰু তাৰপিছতে মই এতিয়া ঢাকনিখন দি উতল আহিব দিম ভালকৈ উতল আহিলে তাতে মাছ এড কৰি দিম তো এয়া দেখিছেই নহয় পুৰা উতল আহি আছে তাৰপিছতে মই এতিয়া ভাজি থোৱা মাছখিনি এড কৰি দিম এক পিচ কৰি দি দিছোঁ ধুনীয়াকৈ তাৰপৰা আকৌ মই ঢাকন দি দিম উতল অহাৰ পিছত 15 মিনিট মান পিছত ভালকৈ উতল আহিব দিলে আমাৰ মাছৰ আঞ্জাখন ৰেডি হৈ যাব তো এয়া মই এতিয়া এইখিনি উতল আহিব দিছোঁ অলপ সময় অলপমান উতল আহিব দিছোঁ দি পেলাই মই এয়া লৰাই দিছোঁ দি পেলাই এতিয়া ঢাকনিখন দি থৈ দিম এয়া 10 মিনিট মান পিছত দেখিছে নহয় ইমান ধুনীয়াকৈ উতল আহি আছে তো প্ৰায় আমাৰ আঞ্জা ৰেডি হৈয়ে গৈছে আৰু তো এয়া পানী শুকায়ে গৈছে বহুত বেছিও দিয়া নাই মই তো ডাঠ হৈ গৈছে এতিয়া পুৰা তো আমাৰ মাছৰ আঞ্জা ৰেডি হৈয়ে গ'ল আৰু এতিয়া মই গেছ অফ কৰিম গেছটো এয়া এতিয়া আমাৰ 20 মিনিট মানৰ ভিতৰতে মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু ময়ো এটা বাউলত ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু দুডালমান ধনিয়া কাটি থৈছিলোঁ ধুনীয়াকৈ দি দিছোঁ ইয়াতে চেণ্টটো ইমানেই বেছি ভাল লাগিছে নহয় ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই আজিলৈ আহিলোঁ বাই বাই